सिलापथार दिफायाव सिनाय मोनै सुबुंनि गोथै देहा सिलापथार थानानि बेन्दोंआव थानाय दिमु दिफानि 552 राजा लामानि साखाथियाव दिनै फुंनि समाव सिनाय मोनै सुबुंनि गोथै देहा बोखांनो हायो। मिथिनो मोननाय बादिब्ला दिनै फुंनि समाव फोथाराव थांबाय थानाय समाव थागिबि सुबुंफोरा लामायाव गोग्लैनानै थानाय जिउ गैयै सुबुंखौ नुनो मोनो। जिउ गैयै सुबुंनि मोखां खुगाया जोखोम जानाय दागो नुनो मोननाय जादों होननानै थागिबि सुबुंफोरा फोरमायो। थागिबि सुबुंफोरनि फोरमायनाय बादिब्ला बे सुबुंखौ सोरबा दुथांफोरा बुथारनानै गालांदों होननानै सन्देह खालामदों। गोथै सुबुंखौ सिनायनो हायाखैब्लाबो गोबां सुबुंफोरा होंगो दोंगो नायफैदों। लोगोसे जाथायसालियाव डिम'नि पुलिस बिफाना संदानो। ক'বলৈ কি আছে মানে কি দিনক দিনে এনেধৰণৰ কাৰ্য আমি বৃদ্ধি হোৱা দেখিবলৈ পাইছোঁ। আমি ছ'চিয়েল মিডিয়াতে শুনি থাকোঁ এইটো এইকেইদিনৰ ভিতৰতে জোনালী নাথ আৰু জোনালী জোনমণি ৰাভা এনেধৰণৰ ঘটনা আমি দূৰত শুনিছিলোঁ। এতিয়া আমাৰ ওচৰতো এনেদৰে মৃতদেহ এটা পৰি আছে যি আমি সন্দেহ কৰিছোঁ হয়তো হত্যা কৰি পেলাই থৈছে। যিহেতু ওচৰত গাড়ীৰ দাগো নাই, কোনো গাড়ী উলিয়াইছে বুলি ক'ব নোৱাৰি। গতিকে আমি মানৱতাটো যে ধ্বংস হৈছে এনেকৈ আমি সন্দেহ কৰিবলৈ বাধ্য হৈছোঁ। আমি উচিত তদন্ত কৰক, দোষীক শাস্তি দিব লাগে। যদি সঁচাকৈ হত্যা কৰা হৈছে হত্যাকাৰীক এৰেষ্ট কৰিব লাগে। নিশ্চয় আমি আশাবাদী নিশ্চয় এৰেষ্ট কৰিব পাৰিব ভালদৰে যদি তদন্ত কৰা যায়। এনেকৈ আমি য'ৰ পৰা দেখিছোঁ তাৰ পৰাতো একো দাগ দেখিবলৈ পোৱা নাই। আমি এনেকৈ চিনাকি হাফ পেণ্ট পৰিধান কৰিছে আৰু ভিতৰত এটা স্পৰ্টিং আৰু ওপৰত এটা কামিজ পিন্ধা দেখিছোঁ। হয়, এনেকৈ ডিঙি ফালে 666 এটা টেটু বনাইছে আৰু কিবা শ্বাৰ্প মাই বুলি লিখিছে, একেলগে ধৰিব নোৱাৰি এনেধৰণৰ টেটু দেখা যায়। আৰু ভৰি পালেও এটা টেটু দেখিছে। এনেকৈতো ধৰিব পৰা হোৱা নাই এতিয়ালৈকে, কিন্তু বয়সটো কমচে কম 30-ৰ পৰা 40 এনেকুৱা ধৰণৰ লোক হয়। তেনেকুৱা বয়সৰ এতিয়ালৈকে তেওঁলোকে হাতত চোৱা নাই। তেওঁলোকে কৰ্তৃপক্ষলৈকে ৰখি আছে, কিবা যাৱতীয় কাম কাজ আছে বুলি জনাইছে, কিন্তু পুলিচ ইতিমধ্যে আহি উপস্থিত হয়। এনেকৈতো একো জানিব পৰা নাই। এটা মৃতদেহ ৰাতিপুৱা খেতিলৈকে অহা মানুহে দেখি পাইছে। খালি এই দীপা তিনিআলিৰ অকণমান 500 মিটাৰমান পশ্চিম ফালে এটা মৃতদেহ, অচিনাক্ত মৃতদেহ এতিয়ালৈকে চিনিব পৰা নাই। কালিৰ ৰাতিতে মানে সম্ভৱ কোনোবা হত্যা কৰি পেলাই থৈছে এনেকৈ ৰাইজে সন্দেহ কৰিছে। ৰাতিপুৱা খেতিলৈকে অহা মানুহে দেখি পাইছে। অনুমানিক এতিয়ালৈকে চেহেৰাটো দেখিব পৰা নাই, চাব পোৱা নাই। এনেই 35-ৰ পৰা 40, 30-ৰ পৰা 40 মাজৰ হয়। এতিয়ালৈকে পুলিচ আহি পাইছে, তেওঁলোকেও কিবা নীতি নিয়মৰ বাবে এতিয়ালৈকে উঠোৱা নাই। উঠালেহে চিনিব পাৰিম। এইটো আমাৰ সমাজ ব্যৱস্থাটো অৱক্ষয় ঘটিছে। মানুহ আজিকালি মাৰা দেখা গৈছে। তাতে আমি খুব ওচৰে আজি আমি আগতে এনেকুৱা দেখা নাছিলোঁ, মৃতদেহ পেলাই থোৱা বা এনেকৈ মৰি থকা ওচৰত। কিন্তু লাহে লাহে আমাৰ এই গাঁৱলীয়া অঞ্চলবিলাকতো এনেই কৰ্ম দেখিবলৈ পাইছে। সঁচাকৈ ভয় লগা হৈছে।